Hello everyone, welcome to my channel Easy to Learn. আজি আপোনালোকক যেহেতু অংকনবাদীৰ পোষ্ট ওলাইছে হেল্পাৰ আৰু টিচাৰৰ, চ' আপোনালোকে আবেদন কৰিব খুজিলে কৰিব পাৰে। ভাল পোষ্ট হয় যেহেতু অংকনবাদীৰ আছে। চ' আপোনালোকৰ এডভাৰটাইজমেণ্টখন এখন আপোনালোকে দেখি আছে। এইখন অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত জুৰীয়া শিশু উন্নয়নৰ প্ৰকল্প খালী হৈ থকা অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে এইখিনি আৰু আপোনালোকে পঢ়ি চাব। ইয়াৰ আপোনালোকৰ আছে য'ত খালী পদবিলাক য'ত খালী আছে ইয়াৰ এইখিনি লিষ্টখন আছে। ইয়াত কোৱা অংগনবাড়ী কেন্দ্ৰৰ নাম, গাঁও পঞ্চায়তৰ নাম আৰু পদৰ নাম ইয়াৰ আপোনালোকে এপ্লাই কৰিব লাগিব। এইখিনি জেগাখিনিত এইৰে মানুহবিলাকে এপ্লাই কৰিব পাৰিব। তাৰ যোগ্যতা কি লাগিব? আবেদন কৰা মহিলা প্ৰাৰ্থীসকলে কেন্দ্ৰৰ জৰিয়তে এলেকাৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰমানে এতিয়া যোনকেইটা গাঁৱৰ নাম দিয়া আছে তাৰে স্থায়ী হ'ব লাগিব, তাৰমানে তাৰে হ'ব লাগিব, তাৰ বাহিৰৰ হ'লে নহ'ব। আৰু আবেদনকাৰী 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আৰু অংগনবাড়ী কেন্দ্ৰ কৰ্মীৰ পদৰ বাবে আবেদন শিক্ষকতা যোনে টিচাৰৰ কাৰণে এপ্লাই কৰিব সিহঁতৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, মাৰ্কশ্বিটখন দিব লাগিব। তাৰপিছত যোনবিলাক হেল্পাৰ সিহঁতে মেট্ৰিক পাছ কৰি ল'ব। তাৰপিছত ইয়াতে লেখা আছে, আপোনালোকে পঢ়ি চাব পাৰে ভালদৰে, মই ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টটো দি দিম। তাৰপিছত আপোনালোকে কেনেকৈ আবেদন কৰিব এইটো মূল প্ৰশ্ন। আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনত আপোনালোকে আপোনাৰ ডকুমেণ্টছখিনি জেৰক্স কৰি কিনে আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি কিনে আপোনালোকে পঠাই দিব লাগিব। আপোনাৰ ইয়াত দেখা হৈছে অন্তিম তাৰিখ 3/11/2023 আৰু এইখিনি পঢ়ি লওক আপোনালোকে। আৰু ইয়াৰে ক'ত পঠাব? এইখিনি এড্ৰেছত পঠাব লাগিব। শিশু উন্নয়ন বিষয়া, জুৰীয়া সংঘত শিশু উন্নয়ন, নগাঁও ইয়াত পঠাব লাগিব আপোনালোকে। এইটো এড্ৰেছত পঠাই দিব লাগিব। আৰু যিহেতু অংগনবাড়ীৰ যোনবিলাক টিচাৰ হ'ব সিহঁতৰ মান্থলি চেলাৰী হ'ব 4,500 টকা কৰি 500 কৰি, আৰু যোনবিলাক হেল্পাৰ হ'ব সিহঁতৰ 2,250 টকা কৰি সিহঁতক দিয়া হ'ব। চ' আপোনালোকে এপ্লাই কৰক, বহুত ধুনীয়া পোষ্ট হয়। তো অনলি ফৰ ফিমেল, তো কোনো পুৰুষে নৰিব, অনলি মহিলাৰ বাবে তো অংগনবাড়ীটো। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে আৰু কিবা বুজি নাপালে কমেণ্ট কৰিব পাৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।